নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। মই আজি আপোনালোকলৈ লৈ আহিছোঁ কঁঠালৰ মুচিৰ এটা ৰেচিপি। ভিডিঅ'টো দেখি হয়তো আপোনালোকে আৰম্ভণিতে গম পাইছেই যে কঁঠালৰ মুচিৰ ৰেচিপি। গতিকে কঁঠালৰ মুচিখিনি মই এনেকৈ টুকুৰা টুকুৰকৈ কাটি লৈ এটা কুকাৰত অকণমান পানী আৰু অকণমান 1 চামুচ নিমখ দি এইখিনি মই অকণমান সিজাই ল'ম। এটা হুইচেল মাৰিলেই হ'ব। আৰু এটা চৰিয়াত, সেই যোনটো চৰিয়াত মই কঁঠাল কাটিছিলোঁ সেই চৰিয়াটোতেই মই 1 চামুচ ধনিয়া গুড়া, 1 চামুচ জিৰা গুড়া, 1 চামুচ হালধি আৰু 2 চামুচ জালুক। আপোনালোকে জলকীয়া গুড়িও ব্যৱহাৰ কৰিব পাৰে। মই জলকীয়া গুড়ি ব্যৱহাৰ কৰা নাই, কিয়নো মই যোনখিনি মছলা পিছত পেষ্ট বনাম সেই পেষ্টত মই কেঁচা জলকীয়া দিম। এইখিনি কঁঠালখিনি মই এটা হুইচেল মাৰি সিজাই লৈ তাক মই নমাই ল'লোঁ হুইচেলটো খোলাৰ পিছত। আৰু এইখিনি যোনখিনি মছলা মই তৈয়াৰ কৰিছিলোঁ সেইখিনিত ধুনীয়াকৈ মই তাক মিক্স কৰি দিলোঁ আৰু এইখিনি মই অলপ সময় থৈ দিলোঁ। কেৰাহীত তেল গৰম কৰি আলুখিনি টুকুৰা টুকুৰকৈ কাটি লোৱা আলুখিনি আমি ভালদৰে ভাজি ল'ম। আৰু এইখিনি ভজা হোৱাৰ পিছত আমি ইয়াত যোনখিনি কঁঠালৰ মুচি আছে সেই কঁঠালৰ মুচিখিনি যোনটো মছলাৰ পেষ্ট, সেই পেষ্টটো আমি তৈয়াৰ কৰি ল'ম। পেষ্টটোত মই লৈছোঁ 3টা পিঁয়াজ, এটা নহৰু আৰু অকণমান আদা আৰু 3টা কেঁচা জলকীয়া। এতিয়া মই সেইখিনি তেলতেই এটা তেজপাত আৰু অকণমান চেনি তেলত দি পেলাই যোনখিনি পিঁয়াজ আৰু আদা নহৰু পেষ্ট আছিলে সেইখিনি মই ভালদৰে পিচি লৈছিলোঁ মিক্সিত, সেইখিনি মই ইয়াতে দি দিছোঁ আৰু এইখিনি খুব ভালদৰে মই ইয়াতে ভাজি ল'ম। আদা নহৰুৰ পেষ্টখিনি ভালদৰে ভজা হৈ গৈছে, ইয়াৰ পৰা তেল ওলাবলৈ ধৰিছে। এতিয়া আমি যোনখিনি কঁঠাল মেৰিনেট কৰি থৈছিলোঁ সেইখিনি মই ইয়াতে দি দিছোঁ আৰু দি এইখিনি অলপ সময় ভালদৰে ভাজি ল'ম, যাতে আদা নহৰু আৰু কঁঠালখিনি ভালদৰে পেষ্টটো ভালদৰে কঁঠালখিনিৰ ভিতৰত সোমায়। কঁঠালখিনি আমি একদম ল' ফ্লেমত ভাজিম মছলাখিনিত। আৰু যিখিনি আলু মই ভাজি থৈছিলোঁ সেই ভাজি থোৱা আলুখিনিও মই ইয়াতে এতিয়া দি দিম, যাতে মছলাখিনি আলুখিনিৰ ভিতৰতো সোমাই যায়। এতিয়া অলপ সময় পিছে পিছে লৰাই মই এইখিনি ভালদৰে ভাজি ল'ম, যাতে মছলা আৰু কঁঠালখিনি ভালদৰে মিছল হয়। আপোনালোকে হয়তো কঁঠালৰ মুচি আগতেও খাইছে, তথাপিও মই বনোৱা এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাবচোন আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু বহুতে কি হয়, মোৰ ভিডিঅ'সমূহ চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে বা লাইকো নকৰে। আশা কৰিছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে মই তাৰ পৰা উৎসাহিত হওঁ, প্ৰেৰণা পাওঁ, যাতে নতুন নতুন ভিডিঅ' মই আপোনালোকলৈ আনিব পাৰোঁ। কঁঠালখিনি ভাজি থাকোঁতে যাতে তলত লাগি নাযায় তাৰ কাৰণে মই ইয়াত অকণমান পানী দি ঢাকোন মাৰি আকৌ ভাজিম আৰু এবাৰ বা দুবাৰ লৰাই ভজাৰ পিছত আকৌ অকণমান পানী মই ইয়াতে দি দিম। এই কঁঠালৰ মুচিখিনি কিন্তু খাবলৈ একদম মাংসৰ যিটো সোৱাদ সেই তেনেকুৱাই লাগে খাবলৈ, জোলখিনি। আৰু মই এইটো বহুত বেছি জোল নিচিনা নকৰোঁ, অকণমান গাত লগাকৈ কৰিম, যাতে এইখিনি ৰুটিৰ লগতো খাব পৰা যায় আৰু ভাতৰ লগতো খাব পৰা যায়। আপোনালোকৰ ইচ্ছা, আপোনালোকে এইটো ৰেচিপি ৰুটিৰ লগতো খাব পাৰে, ভাতৰ লগতো খাব পাৰে। কঁঠালৰ মুচিখিনি প্ৰায় ভজা হৈ গৈছে, ইয়াত গোটেই মছলাখিনি কঁঠালখিনিৰ ভিতৰত লাগি গৈছে। এতিয়া মই ইয়াতে দিম অলপ পানী, আৰু পানী দি পেলাই ইয়াক মই মাংস আমি যেনেকৈ উতলিব দিওঁ তেনেকৈ আমি ভালদৰে উতলিব দিম। মই ইয়াতে আৰু অলপ পানী দিম, এইখিনি লৰাই লৈছোঁ, লৰাই লৈ এইখিনিতে আৰু অকণমান পানী মই ইয়াতে দি দিম, যাতে যিখিনি কঁঠালৰ কেঁচা ভাৱ যদি অলপ হ'লেও আছে তেতিয়াহ'লে সেইখিনিও যাতে নাইকিয়া হয়।
এতিয়া মই ইয়াতে দিছোঁ অকণমান গৰম মছলা। আমি মাংসৰ শেষত যেনেকৈ অকণমান গৰম মছলা দিওঁ, ঠিক তেনেকৈ ইয়াতো আমি অকণমান গৰম মছলা দিম। আপোনালোকে গোটা গৰম মছলাও ব্যৱহাৰ কৰিব পাৰে। এতিয়া এইখিনি আৰু অকণমান পানী কমালৈকে আমি উতলিব দিম আৰু মছলাখিনিৰ গোন্ধটো যাতে কঁঠালখিনিৰ মাজত সোমায় তাৰ কাৰণে অকণমান সময় ঢাকোন মাৰি আমি থৈ দিম। এয়া অলপ অলপ পানী কমিবলৈ ধৰিছে। আপোনালোকক ভিডিঅ'টো মই যিমান পাৰোঁ সৰুকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনি এতিয়া হৈ গৈছে। এতিয়া আমি গেছটো অফ কৰি দিম আৰু এইখিনি গৰমে গৰমে আপোনালোকে ভাতৰ লগত বা ৰুটিৰ লগত এইখিনি এতিয়া খাব পৰা হৈ গৈছে। সকলোলৈকে আমাৰ বাপতি সাহোন ৰঙালী বিহুটিৰ বাবে আগতীয়াকৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।